মৰ্নিং মাই ইউটিউব ফেমিলি আৰু আজি ৰাতিপুৱাই ফুল এনাৰ্জিত মোৰ ব্লগটো আৰম্ভ কৰিবলৈ লৈছোঁ এই পুৱাৰ চাহ কাপৰ সৈতে চাওক এইপিনে মই বনাইছোঁ একাপ গাখীৰ চাহ কিয়নো মই গাখীৰ চাহ নহ'লে থাকিব নোৱাৰোঁ আৰু এইপিনে বনাইছোঁ পানী পিঠা নাস্তাও হৈ গ'ল চাহো হৈ গ'ল লগ পাইছোঁ চাহকাপ শেষ কৰি উঠি ময়ো ক'ৰবালৈ হোলী খেলিবলৈ যাম ক'তনো যাম গোটেই দিনটো কি কৰিম কেনেধৰণে এনজয় কৰিম গোটেইখিনি চাবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈকে চাব লাগিব চাই থাকিব আৰু লাষ্টত ভিডিঅ'টোক কমেণ্ট কৰিব নাপাহৰিব লগতে যিসকলে আজি প্ৰথমবাৰ মোৰ এই চেনেলটো ভিজিট কৰিছে তেওঁলোকে যেন মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি লয় লগ পাই আছোঁ ৰেডি হৈ গ'লোঁ আৰু এতিয়া যাবলৈ ওলাইছোঁ সেইদিনা এয়া টপকেইটা মই দেখুৱাইছিলোঁ আৰু এইটো পিন্ধি ল'লোঁ কেনেকুৱা লাগিছে মোক কমেণ্ট কৰি জনাব এইপিনে আমাৰ পোৱালীকেইটা হোলী আহিব সিহঁতে আহিব হোলী খেলিবলৈ আহিছে আহক কিবা এটা দি দিয়া কুহুজ এইপিনে আমি কিছু দূৰ আহি পালোঁ আৰু ইয়াত গাড়ী ৰখাইছোঁ এইপিনে পিছপিনে চাবা ঠাণ্ডা ঠাণ্ডা একো নোখোৱা টিকলি হাই কৈ দিয়া হাই হাই কৈ দিয়া হাই হাই এইপিনে জুতি জুতি চিনাকিটো দি দিয়া আপুনি যোৱাকালি চাওঁ নাম জুতি বুলি কৈ দিয়া চেলিব্ৰেশ্যনৰ কাৰণে আমাৰ গোটেই পাৰ্টি আহি গৈছে বহুত ধুনীয়া প্লেচ হয় ফুল্লি এনজয়মেণ্ট সেইপিনে বহি আছে গোটেইবিলাক আলু আলু পানীখিনি মোক পেলাই দিব লাগিব দেই পাতা পাতা দিনটো তাকে পাৰ হৈয়ে আছিল কিন্তু অকণমান খেলি মেলি এটা হ'ল মানে কি শুভমৰ ভৰিত কাঁইট সোমালে বকুৰি গছ এসোপামান আছে তো এয়া তাৰ ভৰিত কাঁইট সোমালে চাওঁ কাঁইটডাল উলিয়াবলৈ ট্ৰাই কৰোঁ আৰু মই ঢেৰ ভিডিঅ' বনালোঁ আপোনালোকে ইনষ্টাগ্ৰামত চাব পাৰিব তো মোৰ ইনষ্টাগ্ৰামটো মই ডেছক্ৰিপশ্যনত দি থৈ দিম আৰু এতিয়া দুইটাই যাওঁ সেইপিনে ঠাই অকল ফটো লৈ লওঁ আৰু ফটোবোৰ মোৰ ইনষ্টাগ্ৰামত চাব পাৰিব ভাত ৰেডি হৈ গ'ল ভাত দাইল সালাড মস্তি পিকনিক মানে সালাড কণ্টেইনাৰতহে আছে এইফালে আহা ব্যস্ততাৰ মাজতো যদি আমি এনেধৰণে মানে গোটেই ফ্ৰেণ্ড চাৰ্কুলৰ লগত ওলাই আহি কিনে অকণমান এনজয় কৰিব পাৰোঁ মনটো সঁচাকৈ বহুত ভাল লাগে তো আজিৰ খানাটো একদম চিম্পল যদিও বহুত ভাল লাগিছে বহুত এনজয় কৰিলোঁ এইপিনে খানা খাই লৈ উঠি আপোনালোকক লগ পাই আছোঁ
খাবলৈ লৈছে হাঁহৰ মাংসৰ লগত আৰু খাই লৈছে আপোনালোকক লগ পাই আছো আলোৱা হৈ গ'ল আৰু আমি ইয়াতে অলপ বহিছোঁ ৰিলেক্স কৰিবলৈ মানে ইমান ধুনীয়া বতাহ এজাক বলি আছে আৰু ভৰিখন পানীত কি মস্তি লগতে ইহঁতে গোটেই ল'ৰা ছোৱালীকেইটা পানী খেলিছে ফিচকাৰী পূৰা মানে যিহেতুকে ৰং বহুত কাৰা ৰং লগাই কিনে স্কিন বেয়া হোৱাৰ চান্স থাকে তো এনেধৰণে পানী খেলিব পাইছে দিনটো ল'ৰা ছোৱালী আৰু কি লাগে ফাকুগুৰি আৰু পানী বাপৰে আজি হোলীটো সঁচাকৈ কৈছোঁ বহুত মানে ভাল লাগিল আৰু বহু বছৰৰ মূৰত এনেধৰণে এনজয় আমিও কৰিলোঁ বাচ্ছাইও কৰিলে আগতে আমি কেনেকুৱা হোলী খেলিছিলোঁ মানে একদম বোকা ৰং তিনিদিন এদিন বোকা হোলী খেলোঁ এদিন ফাকুগুৰি খেলোঁ এদিন আকৌ ধৰি লওক পানীৰ হোলী খেলা যায় তেল বুলি কয় তো আজিকালিতো বাচ্চাই সেইবোৰ নাপায় বাৰু বন্ধ যদিও দিয়ে মানে এই এনজয়মেণ্টটো নাপায় বাট আজি ইয়ালৈ আহি তাহাঁতেও তামাম এনজয় কৰিছে আপোনালোকে বাৰু সৰুতে হোলীত এনেধৰণে খেলিছিল নে নাই পূৰা পানী বোকা তো আজি ইহঁতক কোনো ৰোগ টোক নাই আৰু ইটো নালাৰিবি সেইটো নালাৰিবি পূৰা পানী খেলিলেও খেলি থাক ৰং খেলিলেও খেলি থাক ফাকুগুৰি আৰু ইয়াৰ চাওক শুভমে বহুত মানে ফূৰ্তি পাইছে আৰু যেতিয়া বাচ্চাই ফূৰ্তি পায় মাকৰ মন সঁচাকৈ ভাল লাগে ন হাই পিছফালে নুঠে এইপিনে নাকটো আমি যাবলৈ ওলাইছোঁ পুৰা ৰেষ্ট ল'লোঁ ৰিলেক্সিং মাইকৰ নিচিনা এইটো কেমেৰা ফুল ৰিলেক্স ফুল এনজয়মেণ্ট আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ পুৰা তুল চুল লৈ এইকেইটা চাম এইকেইটা পুৰা শিল তলত ব্যস্ত ধুনীয়া চেপৰ শিলবিলাক পাইছে আৰু অকণমান ৰিলেক্স কৰিব বোলে তাই গাড়ী লগাইছে আৰু এইপিনে গ্ৰুপ ডিছকাশ্যন কিবা কৰি আছে তো আজিৰ ভিডিঅ'টো মই এইখিনিতে সামৰণি মাৰিলোঁ পুনৰ লগ পাইছোঁ এটি সুন্দৰ ভিডিঅ'ৰ সৈতে লাষ্টলি মই ক'ব বিচাৰিছোঁ যিসকলে এতিয়ালৈকে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে যেন চেনেলটোক ছাবস্ক্ৰাইব কৰি লৈ লগ পাই আছোঁ আজিলৈ বাই বাই